বাইদেউ আপোনাৰ নামত বেলেগে ভোট দি গৈছে আপোনাৰ নামটো কি আৰু ঘটনাটো কি হ'ল বাইদেউ সীমা গুপ্তা আৰু মোৰ নামত বেলেগ কোনোবাই মাৰি গৈছে মোৰ আপোনাৰ নামটো কি বাইদেউ সীমা গুপ্তা আপুনি তেতিয়া ভিতৰলৈ গৈছে ভোট দিবলৈ কি কৈছে তেতিয়া আপোনাক কৈছে যে মৰা আছে এইটো নাম্বাৰত মাৰিছে ভোট বেলেগে দিছে বুলি কৈছে আপুনি সহিটো চাইছিল নে কাৰ সহি কাৰ নাই নাই আইডেন্টি কাৰ্ড দেখোনে আপোনাৰ নাই দেখা আপোনাৰ ভোটাৰ লিষ্টখনত আছে ফটো আছে আপোনাৰ আছে সেই ক্ষেত্ৰত বেলেগে ভোটদান কেনেকৈ কৰিব হাততো আপোনাৰ দেখাই দিয়া নাই এইটো হাত ভোট দিয়াৰটো কোনো চিন নাই আপোনাৰ আমি আচলতে অনাকাংক্ষিত ঘটনা হৈছে সীমা গুপ্তা নামৰ মহিলাগৰাকী প্ৰকৃত মহিলাজনীগৰাকীৰ বিপৰীতে বেলেগে ভোটদান কৰি গৈছে কি হৈছিলে ঘটনাটো মানে আমাৰ ইয়াত যিটো আমাক ইলেকশ্যন গাইডলাইন মতে যিকেইটা ডকুমেণ্টছ আনিব লাগে সেই ডকুমেণ্টছৰ ভিতৰত আমি ভেৰিফাই কৰিছোঁ কৰাৰ পিছত সীমা গুপ্তা হিচাপে চাইন কৰিছে তাৰপিছত আমি ভোট দিবলৈ দিছোঁ পলিচ কৰিছে তাৰপিছত আমি ভেৰিফাই কৰি পেলাই পঠাই দিছোঁ তেখেতে ভোট দিছে আৰু আমি যি ভোটাৰে নাহক আপোনাৰ ডকুমেণ্টছ ভেৰিফাই কৰাৰ লগতে আমি পলিং এজেণ্ট যিসকল থাকে তেওঁলোকৰ লগতো আপোনাৰ ইলেক্ট্ৰেল কপি থাকে তেওঁলোককো আমি ভেৰিফাই কৰিব কওঁ মানে এজন পাৰ্চন হয়নে নহয় গতিকে তেওঁলোকেও ভেৰিফাই কৰিছে কিন্তু প্ৰকৃত যিজনী সীমা গুপ্তা সেই সীমা গুপ্তাগৰাকী আছে ইয়াতে তেওঁ কৈছে যে মই ভোট দিয়া নাই হয় তেখেতে কৈছে সেইটো কথা কেনেকুৱা ধৰণৰ মিষ্টেক একে নামৰ আৰু কোনোবা আছিল নেকি সেইটো বস্তু ভেৰিফাই কৰিব লাগিব আৰু সীমা গুপ্তা নামৰ কোনোবা আছে নেকি সেইটো এবাৰ আমি চেক কৰিব লাগিব তেওঁলোকে একচুৱেলি এইটো তেওঁলোকৰ দায়িত্ব আছিলে আমি অলৰেডি তেওঁলোকক আগতেই কৈ দিছোঁ যে মানুহখিনি ভেৰিফাই কৰিম আমি ডকুমেণ্টছ ভেৰিফাই কৰিম কিন্তু এই ভোটাৰজন এই পলিং ষ্টেচনৰ হয়নে নহয় সেই কথাটো একচুৱেলি তেওঁলোকক দায়িত্ব আছিলে আৰু এতিয়া নহ'লে আপোনাৰ ইয়াৰ অল্টাৰনেট আপোনাৰ টেণ্ডাৰ্ড বেলট আছে টেণ্ডাৰ্ড বেলটৰ এইটো অপশ্যন থাকেই তেওঁ আকৌ ভোটদান কৰিব পাৰিবনে পাৰিব টেণ্ডাৰ্ড বেলট ইউজ কৰিব পাৰিব আৰু যিগৰাকী সীমা গুপ্তা ইতিমধ্যে ভোট দিলে সেই ভোটটো কি হ'ল সেই ভোটটো আমি মহিলা মানুহক ইমান চিনাকি মানে ঘৰৰ পৰা নোলাইতো চিনাকি মানে ইমান চিনি নাপাওঁ ফটোবোৰ চেক কৰিছিলোঁ কলা কলা ইমান ভালকৈ বুজা নাপায় ভোটাৰ আই ডি আমি চেক নকৰোঁ ভোটাৰ আই ডি আগফালে চেক কৰে ছাৰে চেক কৰে ভোটাৰ আই ডি আমাক জনাই দিয়ে নাম গাৰ্জিয়ানৰ নেম জনাব তাৰপিছত তেওঁৰ নাম জনাব আমি চাই দিম মানুহজন চাই দিম এইটো চাইছিলোঁ সীমা গুপ্তা চাইছিলোঁ না ভোটাৰ আই ডি আমি চোৱা নাই তেওঁলোকে কৈছিলে আপোনাৰ সন্তান জিএনএম বা এএনএম নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগ্ৰহী নেকি দৰিদ্ৰ সীমাৰেখা তলৰ মেধাৱী ছাত্ৰীসকলৰ বাবে সুখবৰ আনিছে কোকৰাঝাৰ ছেম কলেজ অফ নাৰ্ছিঙে 2 আৰু 3 বছৰীয়া নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগবঢ়াইছে 50% ৰেহাই এই সুবিধা লাভ কৰিবলৈ শীঘ্ৰে যোগাযোগ কৰক 9854550697 আৰু 9854300175 নম্বৰত যোগাযোগৰ অন্তিম তাৰিখ 5 মাৰ্চ 2022